বলি
কৃষ্ণ আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ তোমাৰ মায়াই হৰি কপট গুণক ধৰি মোহি আছে আমাক সমৰি গুচাই মায়া স্বামী তোমাৰ চৰণে আমি ভজিলো জয় জয় বুলি ভজিলো জয় জয় বুলি আমি প্ৰভুৰ চৰণাবিন্দত কি হৈ গুহাৰি জনাম। আমি পূৰ্বতে জন্ম হৈছিলে এই গুৰু আসন ভাগ আজি নৱনিৰ্মিত অৰ্ধনিৰ্মিত হিচাপে আহি আমাৰ ভগৱন্তৰ স্থানতে পদাৰ্পণ কৰিলে। আমি যিমত প্ৰকাৰে সম্ভাষণ জনাই ভগৱন্তৰ আসন স্বৰূপ আমি দেৱৰ গৃহলৈ আনিব লাগিছিলে, তৎস্বৰূপ কৰিব পৰা নাই। বৈকুণ্ঠৰে যদি গোৱা কিঞ্চিতমান দণ্ড খৰচা এগছি ভক্তিৰ প্ৰদীপ 4 গছি ধূপ প্ৰজ্বলন কৰি আভাস মাত্ৰ চিন দৰ্শাই আমি তেখেতক সম্ভাষণ জনোৱা হৈছে। এই সম্ভাষণ জনাবলৈ যাওঁতে আমি মনিষ্ঠ কাই দেহাক খোজে প্ৰতি আমাৰ অপৰাধ হ'ব পাৰে। সৰ্বপ্ৰাণ মৰিখন কৰক। যিমত প্ৰকাৰে দেৱবাদ্য বজাই গুৰুঘাট নিৰ্ণয় কৰি আমি আনিব লাগিছিলে, তৎস্বৰূপ কৰিব পৰা নাই। সেই আৰু আমি আভাস মাত্ৰ চিন দৰ্শোৱা হৈছে। তাতো যদি কোনোবাখিনিত আমাৰ পঢ়া টনা হৈছে, সৰ্বপ্ৰাণ মৰিখন কৰি নিষিদ্ধ ৰূপে আমাৰ সেৱাখানি প্ৰভু ভগৱন্তই গ্ৰহণ কৰি লৈ সেৱক সমস্ত সেৱকৰ প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ আগন্তুক কৰ্মভাগী সুকৰ্মে পৰিচালনা কৰিবলৈ গুৰুদেৱ নাম লগত 4 বস্তু প্ৰসন্ন হৈ আৰু যিজন কৰ্তাই এই কৰ্মভাগ কৰি আমাৰ মাজত আনি স্থিতি কৰালে যদি কেৰাৰো কোনোবাখিনি পঢ়া টনা হৈছে, সৰ্বপ্ৰাণ মৰিখন কৰি কৰিব বুলি আমি ভগৱন্তৰ দুখানি চৰণত কাকতি কাপুণ্য কৰি গলাই বস্তু বান্ধি আমি জনোৱা হৈছে। কৃষ্ণ सब्जी